আৰু কোনটো কথাত মানে বেছিকৈ খং উঠে মানে আপোনাৰ ভাইটিলৈ আমি মানে সৰুৰে পৰা আমাৰ পৰিয়ালটো মানে জইণ্ট ফেমিলি হিচাপে আমি সৰুৰে পৰা 5টা ভাই ককাই হয় ছাৰ আমাৰ দেউতা ঢুকাইছে 1971 হয় ছাৰ আমি তেতিয়া তাৰমানে মই মেট্ৰিক দি উঠিছোঁ মেট্ৰিক পাছ কৰি উঠিলোঁ হয় আৰু বাকীকেইটা মানে হাইস্কুল লেভেলতে আছে আৰু হয় ছাৰ কোনো আগবাঢ়ে তেতিয়া আমি একেলগে মানে পথাৰত খেতি কৰি আমাৰ ইনকম চ'ৰ্চটো অকল খেতি হয় ছাৰ দেউতাই চাকৰি কৰা নাছিল খেতিয়ক আছিলে গতিকে আমি ইনকম চ'ৰ্চটো যিহেতুকে খেতিৰ ওপৰত মনোযোগ দি পেলাই আমি প্ৰত্যেকে মানে লগ খাই একেলগে একেবাৰে এই মানে পথাৰত কাম কৰোঁ আৰু মই মানে ই আৰু যদিও মানে মোতকৈ জুনিয়ৰ বা মোৰ তলৰ এজন ভাই আছিলে ঢুকালে সি মানে খুব এক্সপাৰ্ট আছিলে কাম বনত সি মানে যিকোনো কাম চম্ভালিব পাৰে আৰু খুব মানে সামাজিক মানুহ আছিলে আমি একেলগে খেতি বাতি কৰিবলৈ যাওঁ পথাৰত তেতিয়া পথাৰত কেতিয়াবা কি হয় এই মই কেতিয়াবা কওঁ এইটো আলি দি দেচোন পানীটো বন্ধ কৰ ই নাই এইটো কাটি পেলাই দিয়ে মোক তেতিয়া খুব খং উঠে এইটো নহয় তাৰপিছত এই যিটো মানে মোৰ ভাই তলৰ যিটো ঢুকালে সিও সেই তেনেকুৱা মানে আলি দিয়েই থাকিব মই বোলো হেৰৌ আলি এইবাৰ দিলেই নহ'ব নহয় আগলৈও দিব লাগিব গতিকে যিমান পাৰোঁ ধুনীয়াকৈ আলিটো দে কিন্তু তাতেই লাগি নাথাকিবি বেলেগ কামত লাগচোন আৰু মানে মই তেতিয়া এই ইহঁতক মানে পুৰা চম্ভালোঁ আৰু ইহঁতে মানে কাম বেছিকৈ কৰে মই অলপ কমায়ে কৰোঁ বাৰু কিন্তু আমি সহযোগ কৰোঁ আৰু মোৰ এডভাইচত কামটো চলে গতিকে সেই স্মৃতিবোৰ ভাল লাগে আৰু আমি প্ৰত্যেকটো কথাত এতিয়াও যদি সৰু কাম এটা ওকাটো ইটো সিটোৰ লগত আলোচনা কৰোঁ মানে এভইড কৰি পেলাই আমি কোনো কাম ডিচিশ্যন আমি নলওঁ এতিয়াও ময়ো সোধোঁ সিহঁতেও সোধে আৰু যিটো ভাই ঢুকালে সিটো বেছিয়ে অবিডিয়েণ্ট আছিলে আৰু মানে যি কওঁ তাকে শুনিছিলে কিন্তু মানে অলপ তাৰ বেয়া নেচাৰ এটা আছিল যিটো কাৰণে অলপ আগত গুচি যাব লগা হ'ল আৰু এইটো ক্ষতি হ'ল এনেই কিন্তু আমাৰ এটাইকেইটাতকৈ এক্সপাৰ্ট আছিল যোগেনতকৈ এক্সপাৰ্ট আছিল কি মানে কিতাপখন যদি এবাৰ পঢ়িলে দ্বিতীয়বাৰ সি আৰু পঢ়িব নালাগে আমি 2-3 বাৰ পঢ়িলেহে মনত থাকে তাৰ কিন্তু একেবাৰতে মনত থাকে গতিকে সেই স্মৃতিবোৰ এতিয়া মনত পৰে আৰু প্ৰায়ে মনলৈ আহে আমি সৰুকালটো কেনেকৈ কটালোঁ দেউতা ঢুকোৱাৰ পিছত মা আছিলে মায়ে আমাৰ 5টা ল'ৰাক কেনেকৈ এডভাইচ দি আমাক এটাই লাইন দিছিলে যে পঢ়িব লাগিব জ্ঞান আহৰণ কৰিব লাগিব কিন্তু এটা কথা আমাক শিকাইছিলে যে অসৎ ৰাস্তাত নাযাবি গতিকে আমি কেইটা ৰৈ গ'লোঁ সেইটো অন্য অসৎ ৰাস্তাত নগ'লেও এইটোত মানে অলপ হেৰি হ'ল কাৰণে তাৰ অকণমান ক্ষতি হ'ল আৰু আপোনাৰ কাষলৈ আহিছোঁ ছাৰ মানে দাদাৰ কোনটো গুণে চবতকৈ বেছিকৈ খং উঠে একদম পুৰা ডাঙৰটোৰ ক্ষেত্ৰত মানে হয় কি আমি মানে মই বেছি কাম কৰোঁ ন বেছি কাম কৰিবও পাৰোঁ এই ডাঙৰ দাক মানে সমানে কৰিবলৈ বিচাৰোঁ মই ডাঙৰ দাই বলচোন ডাঙৰ দাই কয় হ'ব লাহে লাহে এইটোতো মানে ডাঙৰ দাই বৰ ধৈৰ্য বেছি হ'বচোন তই ইমান কিয় কৰ এই কথাটোত মানে আমাৰ মনত সুবিধা হয় মোৰ এটা পোনপটীয়া প্ৰশ্ন যিহেতু 5জন ভাই ককাই ইমান মৰমত ডাঙৰ দীঘল হৈ ইমান মৰমত এটা বান্ধোনত আছে আপোনালোক নহয় জানো বাৰু কিন্তু আজিকালি আমাৰ সমাজত দেখা পাওঁ আমাৰ ঘৰতে এটা বিভাজন হৈ থাকে নহয় জানো বাৰু ভাই ককাইবিলাকৰ মাজত কি ক'ব আপুনি ইয়াৰ বিষয়ে ইয়াৰ মূল কাৰণটো হ'ল মানুহবিলাক মানে কি কয় এইটো বস্তুকেন্দ্ৰিক হৈ গৈছে হয় ছাৰ বস্তুকেন্দ্ৰিকতাটোৱে হৈছে আধ্যাত্মিক দৃষ্টিটো পূৰা এৰি দিছে হয় ছাৰ গতিকে য'ত আধ্যাত্মিকতাটো আছে তাত কিন্তু মিলা মিছা ইজনে সিজনক বুজি পোৱা এজনে আনজনৰ অভাৱ অভিযোগবোৰ অনুভৱ কৰিব পৰা শক্তিটো আছে কিন্তু আমাৰ এতিয়া ঘটনাটো হৈছে কি আমাৰ মানে মানুহবিলাক বস্তুকেন্দ্ৰিক হৈ গৈছে কেনেকৈ আপোনাতকৈ মই 2 টকা বেছি ঘটিব পাৰোঁ আপুনি যদি এখন গাড়ীত ঘূৰিছে মই 2খন গাড়ীত কেনেকৈ ঘূৰিব পাৰোঁ আপোনাৰ ঘৰটো যদি সাধাৰণ হৈছে মই যেনেকৈ ডাঙৰ ঘৰ এটা কৰিব পাৰোঁ মানে মোৰ কাষৰ মানুহ ঘৰে এটা সাধাৰণ ঘৰত থাকি যে দুবেলা দুমুঠি ভালকৈ খাব পৰা নাই সেই অনুভূতিটো আমাৰ মানুহৰ বৰ্তমান নোহোৱা হৈ গৈছে যিটোৰ ফলত এতিয়া এই কথাটো আহি পেলাই ভাই ককাইৰ মাজতো প্ৰযোজ্য হৈছে আৰু ভাই ককাইবোৰৰ মাজতো কি হৈছে এই মানে এই ভায়েকে কেনেকৈ চলিছে আৰু ককায়েকৰ চিন্তা নাই ককায়েকে কেনেকৈ চলিছে ভায়েকৰ চিন্তা নাই কোনোবাই খাবলৈ পাইছেও পাইছে নাপালেও নাই এই বস্তুবোৰ বস্তুবাদী চিন্তাধাৰাৰ কাৰণে আজি সমাজখন এটা মানে অধোমুখে গতি কৰি আছে আৰু এইটোৰ পৰা যদি উদ্ধাৰ কৰিব লাগে আমাৰ এটাই আছে শংকৰদেৱৰ আধ্যাত্মিক দৰ্শনত আমি আগ্ৰহী হ'ব লাগিব সেইটোক বাদ দি কিন্তু অসম ৰক্ষাৰ কোনো বৰ্তমান জেনেৰেশ্যনক ৰক্ষা কৰাৰ কোনো ৰাস্তা নাই মোৰ ধাৰণা মতে দেই
ছাৰ এইখিনিতে মোৰ আৰু এটা প্ৰশ্ন যিহেতু মানে তেজপুৰ এখন বৰ সুন্দৰ জেগা য'ত মহামিলন হৈছিল ঊষা অনিৰুদ্ধৰ নহয় জানো বাৰু কি ক'ব তেজপুৰৰ বিষয়ে এই তেজপুৰ বুলি ক'লেতো তেজপুৰখন আমি সাংস্কৃতিক নগৰী বুলিয়েই কওঁ আন মানুহেও কয় কাৰণ তেজপুৰ সাংস্কৃতিক নগৰী আৰু তেজপুৰত জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা ফণী শৰ্মা আনকি ডক্টৰ ভূপেন হাজৰিকাৰ যদিও তেজপুৰত জন্ম হোৱা নাই শৈশৱ তেওঁৰ তেজপুৰতেই পাৰ হৈছে আৰু তাৰ উপৰি আৰু বহুকেইজন গুণীমান্য ব্যক্তি চন্দ্ৰকুমাৰ আগৰৱালাকে ধৰি গোটেই আগৰৱালা ফেমিলি গতিকে এইসকলৰ মহান অৱদানে মানে অসমৰ মাজতে তেজপুৰখনক আজিও জিলিকাই ৰাখিছে নতুন চামৰ মাজত যদিও তেনেকুৱা বিশেষ ব্যক্তি বৰ্তমান ওলোৱা নাই কিন্তু সেইসকলৰ নামটোৱে আজি গোটেই তেজপুৰখন জিলিকাই ৰাখিছে যদিও আমি সত্ৰ নগৰী মাজুলী বুলি কওঁ কিন্তু তেজপুৰখন সাংস্কৃতিক নগৰী গতিকে এই ভাৰতবৰ্ষৰ ভিতৰতে তেজপুৰৰ এটা বিশেষ চিনাকি আছে হয় ছাৰ আৰু অসমবাসী ৰাইজ আজি আমাৰ সুন্দৰ অনুষ্ঠানটো ইয়াতে আমি সমাপ্ত কৰিব লাগিব অনাগত দিনত মই ইংৰাজী আকৌ আহিম এনেকুৱা সৰু সৰু অনুষ্ঠানবোৰ আপোনালোকলৈ লৈ আহিবলৈ প্ৰয়াস কৰিম আৰু আপোনালোক মই সকলোকে হাতযোৰ কৰিছোঁ এই মৰমৰ ধুনীয়া বান্ধোনটো দাদা ভাইটি সুন্দৰকৈ থাকক আপোনালোকে সকলো আশীৰ্বাদ কৰিব লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলে ইংৰাজ অসমীয়া চেনেললৈ ধন্যবাদ আমাৰ ফালৰ পৰা আপোনাক ধন্যবাদ